So finally guys, XUV 700 অসমত লঞ্চ হৈ গ'ল। এয়া অসমৰ ডিলাৰ মহিন্দ্ৰা গুৱাহাটীৰ হয়। গুৱাহাটীত এই প্ৰডাকশ্যন ভাৰ্চন মিন্স গুৱাহাটীত লঞ্চ হৈ গ'ল। গুৱাহাটীত আহি পাইছে এয়া বিক্ৰীৰ কাৰণে। XUV 700 মেইনলি 4টা মডেল আছে, তাৰে ভিতৰত MX, AX3, AX5 আৰু AX7 টপ মডেল। এতিয়া আপোনাৰ প্ৰাইচ ৰিভিল হৈছে, পেট্ৰলৰ প্ৰাইচটো ৰিভিল হৈছে আৰু আপোনাৰ ডিজেলৰ প্ৰাইচটো ৰিভিল হোৱা নাই। পেট্ৰলৰ ষ্টাৰ্টিং প্ৰাইচ হয় আপোনাৰ 12.99 লাখ আৰু বাকী MX 12.99 লাখ আৰু এইফালে AX3, AX5, AX7 এইবোৰৰ প্ৰাইচ তাৰ ওপৰত যাব। চ' ফাইনেলি অসমতো লঞ্চ হৈ গ'ল XUV 700। তো গাইজ আপোনালোকে আহি চেক কৰিব পাৰে আৰু গাড়ীখন বহুতেই মানে এট্ৰাক্টিভ, কি ক'ম আৰু। XUV 700 পূৰা মাৰ্কেট পূৰা হিলাই দিব। মেইনলি XUV 700 টাক্কাৰ দিব আপোনাৰ চাফাৰী, তাৰপিছত MG হেক্টৰ আৰু এইফালে আপোনাৰ আছে ইনোভা। ফুল মাৰ্কেট কভাৰ কৰিব আৰু চবতকৈ এতিয়া চেফেষ্ট SUV আৰু চবতকৈ মানে কম দামত পোৱা SUV হৈছে এইখন XUV 700। মানে ক'বলৈ গ'লে মহিন্দ্ৰাই গোটেই SUV ছেগমেণ্ট হিলাই দিছে। ফাইনেলি ছেপ্টেম্বৰ মাহৰ পৰা ইয়াৰ চেলিং আৰম্ভ হ'ব। চ' আপোনালোকে বুক কৰিব পাৰে মহিন্দ্ৰা গুৱাহাটীত। আপোনালোকে আহি টেষ্ট ড্ৰাইভো ল'ব পাৰে। চ' গাইজ এইখিনিয়ে, আৰু নেক্সট ভিডিঅ' আহি আছে, তেতিয়ালৈকে আৰু যি নতুন মই গম পাম সকলো আপোনালোকক দেখাম। চ' ভিডিঅ'টো এনজয় কৰক। নেক্সট আৰু এনেকুৱা ৰিলেটেড ভিডিঅ' আহিব। জয় অসম। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ নতুন চেনেল হয়।